নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক। এয়া মেইন গেটতে মই ভিডিঅ'খিনি বনাই ৰাখিছিলোঁ কন্যাদান শুনিবলৈ ভাল যদিও মনত কেনেকুৱা এটা দুখ হয়তো এতিয়াহে অনুভৱ কৰিছোঁ। ছোৱালী এজনী আমাৰ ঘৰ এখনত উলিয়াই দি মাক দেউতাকৰ মনত কিমান দুখ সেইটো বুজাব নোৱাৰি। হাজাৰ দুখৰ মাজতো এনেই অলপ ফূৰ্তি কৰিছিলোঁ, কাৰণ এইখিনি সময় আৰু কেতিয়াও বিচাৰিলে ঘূৰি নাপাওঁ ঘূৰাই। আৰু এয়া ভাইটি, মোৰ খুৰা ছোৱালী, গোটেইবিলাক ভাগিন আছে। আৰু এয়া শ্ৰাদ্ধ কৰা সময়খিনিত আমাৰ ঘৰৰ পৰিয়ালৰ গোটেইখিনি আছিলে। মই এনেই ৰাখি দিছোঁ মানে কি, কেতিয়াবা মন গ'লে চাব পাৰিম। আৰু পানী তোলা সময়খিনিত গোটেই আমাৰ পৰিয়ালৰ মাহী মামী আৰু গাঁৱৰ যিখিনি আমাৰ আহিবলগীয়া মানুহ আছিলে সেইখিনি গোটেই আছিলে। বিৰাট ফূৰ্তি কৰিছিলে।